মোহন নহয় জানো? নহয় মই কেকেহে। নহয় সেইজনৰ কথা কৈছো। এই আকৌ আপুনি মোক পাহৰি গ'ল ছাৰ। কি খবৰ মোহন? আখিছে আৰু ওপৰজনে চলাইছে আমি চলিহে আছো। ভগৱানৰ কথা কৈছ বাবা? এইজন মোৰ ওপৰজন আৰু মই তলৰজন। এজনে যেনেকে চলাই মই তেনেকেই চলো। সেৱা এটা কৰ। এই মোক নহয় অ'। কোনজন? এই মূৰ্খ ওচৰত গৈ কৰ, মাতিছে আকৌ। ভাল হ'ব বাবা, একে জেগাতে থাক দেই। কি হ'ল ছাৰ? এইটো আশীৰ্বাদৰ খুন্দাও উপায়। নালাগে কৈছো নহয় একে ঠাইতে থাক বুলি। কি কব দাদা, এইখন থানাত মোৰ তেজ আছে। তেজ আছিল। ছাৰ এইখন থানাত মোৰ তেজ আছে, এইখন থানাত মোৰ ঘাম আছে। আগতে আছিল হে। কিন্তু এই মাজৰ সময়খিনিত ক'ত আছিল? মোক পৰুৱাই পালেহে দাদা। ভাল লাগিল। এইখন থানাত আপোনাৰ তেজ আৰু ঘাম জড়িত হৈ আছে বুলি গম পায়। হয় ছাৰ, এটা সময়ত তেজ আৰু ঘাম কেকে ছাৰ মই বাল্টিঙে গোটাই গৈছিলো। এটা দেচোন যা। বুঢ়া পুলিচটোক মই কি বুলি মাতিম? কৃপাবৰ ছাৰ। আচ্ছা, টিপা নহয়, কৃপাবৰ কাকতি। টিপাব কেতেকী, ধুনীয়া নাম। আচ্ছা, এই বিষটো ভাল পাইছেনে? অলপ সঁচানে বাৰু? নাপায়। কেকেদা ভালে আছেনে? আছো, আপোনাৰ ভাল? একদম বঢ়িয়া। আপুনি এএছআই হোৱা খবৰটো শুনি খুব ভাল লাগিলে। দৌৰিছো আৰু। কোন? ফিল্ডত ছাৰ কম দৌৰিছে, হয়নে নহয়? পঢ়া শুনাত দৌৰাৰ কথা কৈছো মূৰ্খ। পঢ়া শুনাত কেনেকে দৌৰিছে? ছাৰ, মই ষ্টাফৰ বাকীসকলক মাত এটা দিওঁ। যাওক। ছাৰ মই ভালে পাইছো, বহুত নিয়মত খাইছো যে।